হেল্ল' গাইজ, মোৰ মিনি ব্লগলৈ আপোনালোক পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালেই। আৰু আজি বতৰটো চাওকচোন, ইমানেই ধেমেকা। আৰু এইফালে মা বেটি ওচৰৰ আপা ঘৰতে ন খাবলৈ মাতিছিলে, তালৈ গৈ আছোঁ। আৰু এয়া সেউজীয়া পৰিৱেশ, কি ভাল লাগে দেখিছেনে। আৰু এইফালে আমি মা বেটি দুয়োজনী আহিছোঁ। আমাক কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাবচোন। আৰু চাৰিওফালে সেউজীয়াৰ মাজত আহিয়ে ভাল লাগে কিবা এটা। আৰু এয়া মেইন ৰাস্তা পাই গ'লোঁ। বেছি দূৰ নাই মেইন ৰাস্তাৰ পৰা, 2-1 ঘৰ পাৰ হ'লে পাই যামেই। আৰু মোৰ ফেচবুকত যদি কোনোবা নতুনকৈ আহিছে ফ'ল' কৰি দিব। মানে আপা ঘৰত অকল ন খোৱা বুলিয়েই নহয়, নাম এভাগো কৰিছে। নামভাগ কৰি হৈ গ'ল, ভাগৱত পাঠ পঢ়াইছিলে যিহেতু। আৰু ভাগৱত পাঠ কৰি হোৱাৰ পিছতে আমি আহিছোঁ। আৰু এইফালে ভাগৱত পাঠ কৰি মেলি সেৱা জনাইছে গুৰুজনে। আৰু এয়া আহিয়ে ঈশানবী এনায়েকৰ ওচৰত দেখিছেনে। আৰু এইফালে সেৱা জনাইছিলে যে মাহ প্ৰসাদ ভাগ কৰিবৰ কাৰণেও সেৱা জনোৱা হৈছিলে। এইফালে পূৰা মাহ প্ৰসাদ ভাগ কৰিছে। এইফালে সকলোকে মাহ প্ৰসাদ দিলেহে মাহ প্ৰসাদ আমাৰ এইফালে খাবলৈ দিয়ে। আপোনালোকৰ ফালে কেনেকুৱা নিয়ম বাৰু জনাবচোন। আৰু এইফালে আমাৰ ঈশানবী দেখিছেনে, আজি কি শান্তমতে। আৰু এইফালে মাহীয়েক ঘৰত থাকিলে তাই ইমানেই উৎপাত ঈশানবী, আৰু আজি ইমান শান্তমতে বহি আছে চাওকচোন বাৰু। আৰু এইফালে সকলোকে মাহ প্ৰসাদ দিলে, আৰু এইফালে খাবলৈ আদেশ দিলে। আৰু মাহ প্ৰসাদ চাহপ্ৰসাদ দিয়াৰ পাছতে এইফালে ভাতৰ বিয়লি বহিছে। আৰু ভাত পানী খাই বৈ আমি যামগৈ সোনকালে। আৰু এইফালে ভাত দি দিলে সকলোকে, আমি খাই লওঁ। আজিলৈ ভিডিঅ'টো ইমানেই ভাল লাগিলে, লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব ফ'ল' সকলোবিলাক কৰি দিব। আজিলৈ বাই বাই, লাভ ইউ অল।